আরে ভাই ফেক আইডির তো একটা হিমাত থাকা দরকার কেতিয়াবা দেখো মহাত্মা গান্ধী অনলাইনত কালি মোৰ ফ্ৰেণ্ড এজনে ক'লে তই ইমান ৰাতি অনলাইনত কি কৰ তেতিয়া মই ক'লো মই ৱাইট কৰোঁ তেতিয়া মোৰ ফ্ৰেণ্ডে ক'লে কাৰ তেতিয়া মই ক'লো মোৰ মোবাইলৰ এমবি হে হোৱা Dame tu cosita, dame tu cosita, ay, dame tu cosita, dame tu cosita. তো গাইস আজিৰ পৰা সপোন মই দিনত দেখিম কাৰণ ৰাতিৰ অন্ধকাৰত সপোনবোৰ দেখাই নাযায় হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড আপোনালোকে যেন আমাৰ ভিডিঅ'টো চাই আছে চাকচোন সাবস্ক্ৰাইব লিখা বটনটো ৰঙা কালাৰৰ আছে নেকি যদি আছে তেনেহ'লে এইটো ক্লিক কৰি ৱাল কৰি দিয়ক আৰু বাকি ভিডিঅ'বোৰ চাই এনজয় কৰক কিছুমান মানুহ আছে তেওঁলোকক দেখিলে হাঁহি নুঠে বাট তেওঁলোকৰ কথাত হাঁহি উঠি যায় একেবাৰে তো সিদিনা ছাৰে মোক প্ৰশ্ন কৰিলে কোৱাচোন বিদ্যুৎ কাৰ সম্পত্তি তেতিয়া মই ছাৰক উত্তৰ দিলোঁ ছাৰ বিদ্যুৎ হৈছে মোৰ মোমায়েকৰ তেতিয়া ছাৰে ক'লে কিয় তেতিয়া মই ছাৰক ক'লোঁ ছাৰ বিদ্যুৎ হৈছে মোৰ মোমায়েকৰ ল'ৰাৰ নাম Dame tu cosita, dame tu cosita.